ৰাজ্য চৰকাৰৰ সেইটো পলিচি, ৰাজ্য চৰকাৰৰ পলিচি হিচাপে ৰাজ্য চৰকাৰে আগবঢ়াইছে। এইটো আমাৰ কাউন্সিলত তেনেকুৱা এতিয়ালৈকে বহুত ডাঙৰ একো ইম্পেক্ট বা এফেক্ট আমি দেখিবলৈ পোৱা নাই। আমি বহুত সোনকালে টেট পাতিবলৈ গৈ আছো। আমাৰ যিখিনি ভেকেন্ট পোষ্ট আছে এমই বা এলপি বা হাইস্কুলৰ কাৰণে আমি সোনকালে টেট পাতিবলৈ গৈ আছো। ইয়াৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে আমাক অনুমোদন দিছে। টেটটো পাতিব পৰাৰ লগে লগে টেট অনুষ্ঠিত হোৱাৰ পিছতে ভেকেন্ট পোষ্ট যিমান আছে সেইটো আমি গোটেই ভেকেন্ট পোষ্টত আমি মানে ফিল আপ কৰিম। মহাৰাজত জয়ন্তী অতিক্ৰম কৰা এখন বিদ্যালয়ৰ কিবা বিশেষ ঘোষণা আপুনি কৰিব? মই ইতিমধ্যে ক'লো মানে অসম চৰকাৰৰ পৰা ডাঙৰ প্ৰজেক্ট আছে, সেই প্ৰজেক্টটো ইয়াত পাব বিদ্যালয়খনে। সেইকাৰণে কাউন্সিলৰ পৰা মই খাদ্যহতে আজি এটা কাউন্সিলিং চেণ্টাৰ মই ঘোষণা কৰিছো। এইখন মাত্ৰ নহয়, প্ৰত্যেকটো ITIত কাউন্সিলিং চেণ্টাৰ থাকিব। হায়াৰ ছেকেণ্ডাৰী হাইস্কুলত প্ৰত্যেকটো কাউন্সিলিং চেণ্টাৰ থাকিব। তাত লাইব্ৰেৰী থাকিব, যিটো লাইব্ৰেৰীত নট অনলি টেক্সট বুক, আমাৰ বিভিন্ন এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে মেডিকেল, ইঞ্জিনিয়াৰিং বিভিন্ন এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে NDA এই সব কিতাপ পত্ৰ ৰেফাৰেন্স বুকবিলাক ইয়াত থাকিব উইথ ইণ্টাৰনেট ফেচিলিটি।